ৰাইজ সাদৰ নমস্কাৰ গ্ৰহণ কৰিব। এটি আনন্দৰ বাতৰি আপোনালোকৰ ওচৰলৈ লৈ আনিছোঁ। সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ ধুবুৰী জিলা কমিটিয়ে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ওচৰৰ ভাৰত বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত অৱস্থিত বিছখোৱা গাঁৱৰ কাৰ্গিল ফিল্ডত অহা ইংৰাজী 1 এপ্ৰিল 2022 তাৰিখ শুক্ৰবাৰে দিনৰ 3 বজাত উত্তৰ পূৰ্বৰ স্বনামধন্য শিল্পীসকলক লৈ এখনি আটক ধুনীয়া গাম্ভীৰ্যপূৰ্ণ সাংস্কৃতিক অনুষ্ঠান সৰহদ কো শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰিবলৈ গৈ আছে। এই অনুষ্ঠানত অসমৰ বহু কেইগৰাকী প্ৰখ্যাত আৰু জনপ্ৰিয় শিল্পীয়ে অংশগ্ৰহণ কৰিব। অসমৰ বিখ্যাত কণ্ঠশিল্পী শ্ৰী জিতুল সোণোৱাল, শ্ৰী বিদ্যাসাগৰ, শ্ৰী সীমান্ত শেখৰ, শ্ৰীমতী ববিতা শৰ্মা, শ্ৰী জয় চক্ৰৱৰ্তী, শ্ৰী শৰদ ৰাগ, শ্ৰীমতী ত্ৰিবেণী বুজৰ বৰুৱা, লগতে প্ৰখ্যাত কৌতুক অভিনেতা মনমথ বৰুৱা অহা 1 এপ্ৰিল তাৰিখে বিছখোৱা গাঁৱৰ কাৰ্গিল ফিল্ডত অনুষ্ঠান পৰিৱেশন কৰিব। সেয়ে উক্ত সাংস্কৃতিক অনুষ্ঠানত আপোনালোকৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিলোঁ। ধন্যবাদ সহকাৰে সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰ ধুবুৰী জিলা কমিটি। ধন্যবাদ। নমস্কাৰ, মই জিতুল সোণোৱাল। আপোনালোকৰ বিছখোৱাৰ কাৰ্গিল পথাৰত অনুষ্ঠিত হ'বলগীয়া 1 তাৰিখৰ সীমান্ত চেতনা মঞ্চৰ উদ্যোগত সৰহদ কো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ মই আহি আছোঁ আৰু মোৰ লগতে থাকিব অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পী আৰু তেওঁলোকৰ লগত মই একেলগে হৈ পেলাই আপোনালোকক আপ্যায়িত কৰিম গানেৰে, কথাৰে আৰু সুৰেৰে। আপোনালোকক সকলোলৈকে আমন্ত্ৰণ জনাম। ধন্যবাদ।